বৰষা বা দুআষাৰ কওক আপুনি। এই নৈ কাষৰীয়া পকা জলকীয়া তললৈ মেলিলে যদি কৰে ঈশ্বৰে দয়া চানাইতি যদি কৰে ঈশ্বৰে দয়া। কেনে আছে বিহু বুলি ৰাইজ? শুনা নাই মই সকলো একেলগে কেনে আছে বিহু বুলি ৰাইজ? বঢ়িয়া। সকলো বিহুবলীয়া ৰাইজলৈ বিশেষকৈ আজি এই লতাশিল খেলপথাৰত ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীৰ এই মঞ্চত আজি বিহু মেলা উপভোগ কৰি থকা সকলো বিহুবলীয়া ৰাইজলৈ মোৰ তৰফৰ পৰা ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা, মৰম আৰু শ্ৰদ্ধা আৰু সেৱা জ্ঞাপন কৰিছোঁ। সকলো ভালে থাকক, এই বছৰটো সকলোৰে বাবে ভাল হওক তাৰে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি সঁচাকৈ আৱেগিক হৈছোঁ। এই মঞ্চখনৰ পৰাই মোৰ যি সাংস্কৃতিক যাত্ৰা এই মঞ্চখনৰ পৰাই আৰম্ভ হৈছিল। প্ৰায় 3.5 বছৰ বয়সত মই এই মঞ্চত প্ৰথমবাৰৰ বাবে বিহু নাচিছিলোঁ আৰু এই মঞ্চখনে মোক বহুত দিছে। যোৱাটো বৰ্ষত এই মঞ্চত মই বিহু সংগ্ৰামী অনুষ্ঠানটি আগ ধৰিয়ে এমাহৰ পিছত আমাৰ জীৱনলৈ এটা ভাল খবৰ আহিছিলে আৰু আজি এইখন মঞ্চত মই মাতৃৰূপে উভতি আহিছোঁ। মই ভাবোঁ একমাত্ৰ ৰাইজৰ আশীৰ্বাদৰ বাবে। গতিকে আপোনালোক সকলোকে পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি কেইটা দশক পাৰ হ'ল নকওঁ মোৰ এই লাইনত, তথাপিও কাৰণ দশক বুলি কোৱাৰ লগে লগে আকৌ চবেই আঙুলি ফুৰোৱা আৰম্ভ কৰি দিবতো। বাকী নহ'লেও ইয়াতে বহি থকা এই ছোৱালীকেইজনী যে ধুনীয়া ধুনীয়া অকণমান আগতে নচা দেখিছিলে পূৰা গণিব, তাৰমানে বৰষা বাৰ ইমান বয়স হৈছে নকওঁ যা। গতিকে আজি কেইবাটাও দশক দুটা নকওঁ বহু বছৰ ধৰি আপোনালোকে মৰম দি আহিছে, ক্ষমা কৰিব, বহু বছৰ ধৰি আপোনালোকে মৰম দি আহিছে। সেয়াই মোৰ সঁচাকৈ মোৰ বাবে আশীৰ্বাদ। কেৱল এতিয়া অনুৰোধ জনাব বিচাৰিছোঁ, যদি ৰাইজে বেয়া নাপায়, বিহু বুলি ক'লে বহু বিতৰ্ক হয় আজিকালি, বহু বিতৰ্ক বিহু আজি সাঙুৰ খাই পৰিছে। আচলতে বিতৰ্ক নহয়, এচাম সজাগ অসমীয়া আতংকিত হৈছে যে বিহু এটা সময়ত গৈ বিহুৰ যিটো প্ৰকৃত স্বৰূপ সেই স্বৰূপটো নাথাকিবগৈ নেকি। গতিকে সেই ভয়টো নোহোৱা কোনে কৰিব লাগিব? আমি প্ৰত্যেক অসমীয়াই কৰিব লাগিব। সেই ক্ষেত্ৰত আমি চহৰমুখী অসমীয়াখিনি সদায় আচলতে মঞ্চ বিহুৱে সদায় এই বিতৰ্কৰ মাজত টানি অনা হয় মঞ্চ বিহু। কিন্তু সঁচা কথা ক'বলৈ গ'লে বিহু কিন্তু মই এইখন খেলপথাৰৰ পৰা শিকিছিলোঁ বিহু মানে কি, এই মঞ্চখনৰ পৰা শিকিছিলোঁ বিহু মানে কি। মই জনাব খোজা অনুৰোধটো হৈছে আমি অসমীয়া, এজন অসমীয়াই আনজন অসমীয়াক বিহু যেতিয়া আমি বিহুৰ বাবে যেতিয়া শুভেচ্ছা জ্ঞাপন কৰোঁ, মোৰ অনুৰোধ আমি যেন হেপী বিহু নকৈ পেলাই আমি যেন এজনে আনজনক আন্তৰিক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰোঁ। এয়া প্ৰথমবাৰ নহয়, মই আগতেও কেইবাবাৰ এই মঞ্চত অনুৰোধ জনাইছিলোঁ। আজি অভিভাৱকসকলক মই অনুৰোধ জনাইছোঁ, কণ ল'ৰা ছোৱালীসকলক, অসমীয়া ল'ৰা ছোৱালীসকলক নিশিকাব হেপী বিহু বুলি, শিকাব কাৰোবাক দেখিলে কবি বিহুৰ শুভেচ্ছা থাকিলে দেই। বেয়া পালে নেকি কোৱাৰ বাবে? নাই, মই নাইতো বেছি শুনা নাই, হাত চাপৰি লাগিব। আমাৰ ভাষা আমাৰ সংস্কৃতি জীয়াই থাকিব লাগিব, তেতিয়াহে আমাৰ জাতি জীয়াই থাকিব। বাপৰে তত্ত্বগধুৰ কথা বাদ দিছোঁ, অকণমান আনন্দ কৰিবলৈ সকলো ওলাই আহিছে। সঁচাকৈ ভাল লাগিছে। গুৱাহাটী বিহু সন্মিলনীৰ এইবাৰ মঞ্চ দেখি মই আৱেগিক হৈ পৰিছোঁ। গতিকে লগ পাম, এই গোটেইকেইদিন লগ পাম। 16 তাৰিখ, বিশেষকৈ 17 তাৰিখে সকলোকে মই দেখিব লাগিব বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ সেই অনুষ্ঠানৰ আগৰ দৰে মই অনুষ্ঠানটিৰ আগ ধৰিম, ধেমালি কৰিম আপোনালোকৰ লগত। আৰু এইবাৰ মোৰ লগৰীয়া এজন থাকিব, কোন হ'ব তেওঁ সিদিনাখন গম পাব। গতিকে সকলোকে লগ পোৱাৰ আশা থাকিল। সকলোৱে আনন্দ কৰক, ডেকা গাভৰুৱে মৰমৰ আদান প্ৰদান কৰক, চানা খাওক, বুট বাদাম খাওক, তাৰে মই শুভেচ্ছা দিলোঁ। এইখিনিতে সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ বা। মাইক পালে নেৰো মই, বেয়া অভ্যাস, গতিকে কাটি দিলোঁ দেই ইমানতে। সদায় এনেকৈ থাকিবা দেই। বৰষা আং নাংখ মজাং মানে, আং নাংখ মজাং মানে।